1 পাউণ্ড মাখন। এজন খেতিয়কে এজন ৰুটি দোকানীক 1 পাউণ্ড ওজনৰ মাখন বিক্ৰী কৰে। এদিনাখন ৰুটি দোকানীজনে মাখনখিনিৰ পৰিমাণ ঠিক আছেনে নাই সেই কথাটো নিৰ্ণয় কৰিবলৈ মাখনখিনি ওজন কৰি দেখিলে যে তেওঁ কম পৰিমাণৰ মাখন পাইছে। তেওঁৰ খং উঠি খেতিয়কজনৰ ওপৰত মকৰ্দমা কৰিলে। বিচাৰকে খেতিয়কজনৰ পৰা কেনেদৰে তেওঁ মাখনখিনি ওজন কৰে সেই কথা জানিবলৈ বিচাৰিলে। খেতিয়কজনে ক'লে, ধৰ্মাৱতাৰ, মই অতি পুৰণিকলীয়া মানুহ। মোৰ উপযুক্ত ধৰণৰ কোনো ওজন কৰা ব্যৱস্থা নাই, কিন্তু মোৰ এখন পাল্লা আছে। তেন্তে তুমি মাখনৰ ওজন কেনেদৰে কৰিলা? খেতিয়কজনে ক'লে, ধৰ্মাৱতাৰ, ৰুটি দোকানীজনে মোৰ পৰা মাখন কিনিবলৈ লোৱাৰ বহুত আগৰে পৰাই তেওঁৰ পৰা মই 1 পাউণ্ড ওজনৰ ৰুটি এটা কিনি আহিছোঁ। প্ৰতিদিনে তেওঁ যেতিয়া মোক ৰুটিটো দিয়েহি মই ৰুটিটোকে পাল্লাত তুলি সিমান ওজনৰ মাখন দি আহিছোঁ। যদি মোৰ ওজনৰ বাবে কোনোবা দায়ী তেন্তে ৰুটি দোকানীজনেহে দায়ী।